কৰ্তব্যৰত অৱস্থাত এগৰাকী সাংবাদিকক দুষ্কৃতিকাৰী আক্ৰমণ কৰিছে। এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেখেতক আক্ৰমণ কৰা হৈছে। এই ঘটনাক আমি অসমবাদী গৰিহণা দিছোঁ আৰু যি প্ৰতিবাদ কৰা হৈছে এই প্ৰতিবাদ কৰাৰ পিছতে আৰক্ষী তৎপৰ হোৱা দেখা গৈছে। আমি অসম চৰকাৰক দাবী কৰিছোঁ, ওদালগুৰি জিলাখনক দাবী কৰিছোঁ যে শীঘ্ৰে দুষ্কৃতিকাৰীক আটক কৰিব লাগে আৰু যি ক্ষতিপূৰণ দিব লাগে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি আহ্বান কৰিছিলোঁ যে যিসকল সাংবাদিক কৰ্তব্যৰত অৱস্থাত নিহত হয় তেওঁলোকক 15 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলক 5 লাখ টকা ক্ষতিপূৰণ দিব লাগে। আজি আমি এই স্থানৰ পৰা অসম চৰকাৰক দাবী কৰিছোঁ যে অজয় কলিতা যিহেতু আহত হৈছে, চিকিৎসাধীন হ'বলগীয়া হৈছে, অজয় কলিতাক 5 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ। এইটো দুৰ্ভাগ্যজনক কথা। আচলতে আৰক্ষীয়ে তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এইসকল সাংবাদিকে সমাজৰ হৈ কাম কৰিছে। ৰাজ্যখনত 40,000 সাংবাদিক আছে। এই 40,000 সাংবাদিকৰ নিৰাপত্তা অসম চৰকাৰে নিশ্চিত কৰিব লাগিব। বিশেষকৈ ওদালগুৰি জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক, আৰক্ষীয়ে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। তেতিয়াহে সমাজত শান্তি শৃংখলা থাকিব। আজি যোৱা কিছুদিন আগত এটি দুৰ্ঘটনা কেন্দ্ৰ কৰি ওদালগুৰি প্ৰথম খবৰৰ সক্ৰিয় সাংবাদিক শ্ৰী অজয় কলিতাই যি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু এই বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত তাতে যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰীৰ একাংশই যি অজয় কলিতাক যি উপদ্ৰৱ কৰি যি প্ৰহাৰ কৰিলে, এই ঘটনাক আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক পুনৰ দাবী জনাইছোঁ যে এই ঘটনাত জড়িত যিসকল ব্যক্তি আছে, যিসকল দোষী, তেখেতসকলক কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ওদালগুৰি জিলাৰ তথা সমগ্ৰ অসমৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব আৰু সাংবাদিকৰ ওপৰতে যদি এনেকুৱা ধৰণৰ আক্ৰমণ সংঘটিত হয় ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰবাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অজয় কলিতাক যিসকল উদণ্ড যুৱকে প্ৰহাৰ কৰিলে তেখেতসকলক যি আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ।